বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি 1 তাৰিখৰ পৰা আমাৰ 108ৰ কৰ্মচাৰীসকলৰ যি কৰ্মবিৰতি আন্দোলন আৰম্ভ হৈছে, সেই কৰ্মবিৰতি আন্দোলন আৰম্ভ হোৱাৰ পিছত নন্দন প্ৰতিম ডাঙৰীয়াই তেখেতে এটা প্ৰেছ মিট দিছিল। সেই প্ৰেছ মিটত জীৱিকে ইএমআইৰ কিছুমান বিষয় বিবেক লগত লৈ কিছুমান কথা উত্থাপন কৰিছিল। তেখেতে যেন এনেকুৱা অনুভৱ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়া যি কথা, সেই কথাৰ শ্ৰুতলিপি হিচাপে তেখেতে যেন সেই যে প্ৰেছ মিট, সেই প্ৰেছ মিটত উল্লেখ কৰিছে। তেখেতে এটা কথা এনেকৈ কৈছে যে মুখ্যমন্ত্ৰী কঠোৰ কৈ পৰোক্ষভাৱে মই ক'ব বিচাৰিছোঁ আমাৰ 108ৰ কৰ্মচাৰীসকলক দুৰ্বল কৰাৰ তেওঁ এটা প্ৰয়াস কৰিছে। গতিকে মই তেখেতক অনুৰোধ কৰিছোঁ, আপুনি 108ৰ কৰ্মচাৰীসকলৰ যি আন্দোলন, সেই আন্দোলনস্থলীত আহক। তেখেতসকলৰ ওচৰৰ পৰা, তেখেতসকলৰ মুখৰ পৰা তেখেতসকলৰ সমস্যাবিলাক আপুনি শুনক। এটা পৰিয়াল 13-14 হাজাৰ টকাত কেতিয়াও চলিব নোৱাৰে, এইটো আপুনি জানি ৰখা উচিত। আপোনাৰ ওচৰত জীৱিকে ইএমআইৰ সেই 3-4জন যি বিষয়ববী আছিল, তেখেতসকলে কৈছে যে আমি 3টামান সমস্যা সমাধান কৰিছোঁ, এটা সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু আপুনি এই জীৱিকে ইএমআইৰ এই 3-4জন বিষয়াক প্ৰশ্ন কৰা নাই যে কোন 3টা সমস্যা আপুনি সমাধান কৰিছে আৰু কোনটো সমস্যা সমাধান কৰিব পৰা নাই। মই ক'ব বিচাৰিছোঁ, যি 3টা সমস্যা তেখেতসকলে সমাধান কৰিছে, সেই 3টা সমস্যা তেখেতসকলৰ হাতত আছে কাৰণে তেখেতসকলে সমস্যা 3টা সমাধান কৰিব পাৰিছে। আৰু যিটো সমস্যা তেখেতসকলে সমাধান কৰিব পৰা নাই, সেই সমস্যাটো তেখেতসকলৰ হাতত নাই। তেখেতসকলৰ হাতত নথকাৰ কাৰণে তেখেতসকলে সেই সমস্যাটো সমাধান কৰিব পৰা নাই। আৰু আমাৰ প্ৰথম আৰু মেইন সমস্যাটোই হ'ল সেইটো, যিটো সমস্যাৰ জৰিয়তে আমি দৈনন্দিন চলিব লাগিব। যিটো সমস্যা সমাধান নহ'লে আমি প্ৰত্যেকটো পদত, প্ৰতিটো খোজত আমাৰ অসুবিধা হৈ আছে। যিটো সমস্যাৰ কাৰণে আমি আমাৰ পৰিয়ালটো পোহপাল দিব পৰা নাই, যিটো সমস্যাৰ কাৰণে আমি এই বৰ্ধিত যি মূল্যবৃদ্ধি, এই বৰ্ধিত মূল্যবৃদ্ধিৰ লগত খোজ মিলাই চলিব পৰা নাই, সেইটো হ'ল মেইন সমস্যা। সেই সমস্যাটো যিহেতু তেখেতসকলৰ হাতত নাই, সেই হেতুকে তেখেতসকলে আমাক আলোচনাৰ কাৰণে মাতাৰ পিছতো আমি তেখেতসকলক সেই কথাটোই কৈছোঁ যে আপোনালোকে যিহেতু আমাৰ এই সমস্যাটো সমাধান কৰিব নোৱাৰে, গতিকে আপোনালোকে যদি NRHM বা বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰ পক্ষৰ কোনোবা মানুহক লগত ৰাখিব পাৰে, তেতিয়াহ'লে নিশ্চয় আমি আপোনালোকৰ আলোচনাত মিলিত হ'ম। কিন্তু তেখেতসকলে সেইটো নকৰাকৈ কেৱল আলোচনাত মাতি থাকে, কিন্তু আমি 100% জানো যে তেখেতসকলে সেইটো সমস্যা সমাধান কৰিব নোৱাৰে। আপোনালোকে এটা বস্তু শুনি আচৰিত হ'ব যে চাকৰিজীৱী কোনো মানুহৰ ইনক্ৰিমেণ্ট ডাইৰেক্টলি বছৰেকত আমি আন্দোলন কৰিম, তেতিয়া কৈ দিব যে তোমালোক গোটেইবিলাক মিলি 20 লাখ 15 লাখ টকা তোমালোকক দিয়া হ'ব, 30 লাখ টকা তোমালোকক দিয়া হ'ব। এইটো কোনো নিয়ম হ'ল নেকি? মই কৈছোঁ যে পাৰ্চেণ্টেজ একেবাৰে কম হওক, কিন্তু পাৰ্চেণ্টেজ অনুযায়ী প্ৰত্যেকজন কৰ্মচাৰীৰ বছৰেকীয়া যিটো ইনক্ৰিমেণ্ট সেইটো হ'ব লাগে। আজি যদি পাৰ্চেণ্টেজ 5% কৰি দিয়ে, 7% কৰি দিয়ে যে তোমালোকৰ প্ৰত্যেক বছৰত ইয়াৰলি ইমান পাৰ্চেণ্ট ইনক্ৰিমেণ্ট হ'ব, তেতিয়াহ'লে কিন্তু আমি এটা নিৰবিচ্ছিন্নভাৱে, পৰিৱৰ্তনশীলভাৱে আমি সেই পাৰ্চেণ্টেজটো পাই থাকিম। আমাৰ সময় গৈ থাকিব, মূল্যবৃদ্ধিৰ লগে লগে অকণমান কষ্ট হ'লেও, যদি আমাৰ পাৰ্চেণ্টেজ কম দিয়ে তথাপিও অকণমান কষ্ট হ'লেও কিন্তু আমি সেই পাৰ্চেণ্টেজ অনুযায়ী মূল্যবৃদ্ধিৰ লগত খাপ খুৱাই চলিব পৰাকৈ আমি আগবাঢ়ি যাব পাৰিম। কিন্তু তেনেকুৱা নহয়, তেখেতসকলে পাৰ্চেণ্টেজ নহয়, আমি আন্দোলন কৰিছোঁ 20 লাখ টকা, এই বছৰ তোমালোকক 20 লাখ টকা দিয়া হ'ল, গোটেইকেইজনে ভাগাই লোৱা। অহা বছৰ কিজানি নিদিব, অহা বছৰ তেনেহ'লে আকৌ আন্দোলন কৰিব লাগিব। মই যিটো ভাবিছোঁ, গতিকে আমি ভাবিছোঁ ইনক্ৰিমেণ্টৰ যিটো সমস্যা, এই সমস্যাটো সম্পূৰ্ণৰূপে সমাধান হ'ব লাগে। আৰু এই সমস্যাটো সমাধান কৰাৰ কাৰণেই আমি এই আন্দোলনত নামিছোঁ। ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি কৈ দিয়ে, কাৰণ তেখেতৰ ল'ৰা ছোৱালীটো আমাৰ এইটো 108ত কাম কৰি থকা নাই, তেখেতে ক'ব পাৰিব। কিন্তু মুখ্যমন্ত্ৰী এজন তেনেকুৱা হ'ব নালাগিছিল। তেখেতে অসমৰ যিকোনো এজন মানুহক যদি মানে অন্তৰত দুখ পায়, তেখেতৰ দুখো তেখেতৰ নিজৰ বুলি ভাবি ল'ব লাগিছিল। তেখেতৰ ল'ৰা ছোৱালীয়ে যদি আজি এইটো ছাৰ্ভিচত সোমাই থাকিলে হয়, তেতিয়াহ'লে এনেকুৱা কথা ক'ব পাৰিলে হয় নেকি?
আৰু নন্দন প্ৰতীম ডাঙৰীয়া আপুনি ডাইৰেক্টলি কৈ আছে কঠোৰ। মুখ্যমন্ত্ৰী কিহৰ কঠোৰ? তেখেতে কিহৰ কঠোৰ? কি কঠোৰতা দেখাব আমাৰ লগত? ইয়াতকৈ আৰু কি কঠোৰতা দেখাব? 13-14 হাজাৰ টকাত দৰমহা দি আপোনাৰ BA পাছ, MA পাছ, MSc পাছ, ফাৰ্মাচিষ্ট পাছ ল'ৰাবিলাকক খটুৱাই আছে। ইয়াতকৈ আৰু কি কঠোৰতা দেখাব? আৰু এই কঠোৰ কথা শব্দবোৰ কৈ পেলাই আপুনি 108ৰ কৰ্মচাৰীৰ যে আন্দোলন, এই আন্দোলনক দুৰ্বল কৰিব বিচাৰিছে, এয়া কিন্তু বৰ দুৰ্ভাগ্যজনক। মই অসমৰ স্বাভিমানী সকলো অসমীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে নিজকে প্ৰশ্ন কৰক যে আমি 13-14 হাজাৰ টকা দৰমহা পোৱাৰ পিছত অকণমান দৰমহা বৃদ্ধি কৰাৰ কাৰণে আমি আন্দোলনত নামিছোঁ। সেই আন্দোলনত মষিমূৰ কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে তেখেতে কৈ আছে যে তেখেতসকলে যদি কৰিব নোৱাৰে, বেলেগ ল'ৰা বা বেলেগ মানুহ বহুত নিবনুৱা হৈ আছে, তেখেতসকলক আমি দিম। এনেকুৱা প্ৰত্যেকটো চাকৰিয়ালসকলক NRSM হওক, 108 হওক বা বিভিন্ন বিভাগত যিসকল কৰ্মচাৰীয়ে কৰ্ম কৰি আছে, সেইসকল ব্যক্তিৰ আন্দোলনৰ সময়ত যদি তেনেকৈ কৈ থাকে, তেতিয়াহ'লে স্বাভিমানী অসমীয়াৰ অন্তৰত, আত্মাত আঘাত নালাগেনে? তেখেত ৰজা নেকি? তেখেতক আমি ভোট দি নিৰ্বাচিত কৰিছোঁ। আমাৰ ভোটৰ জৰিয়তে নিৰ্বাচিত হৈ এনেকুৱা মন্তব্য দিয়া ব্যক্তি এই প্ৰথম দেখা পাইছোঁ। আপোনালোকে এই মুখ্যমন্ত্ৰীজনক যদি এতিয়াই নাকি নগাব নোৱাৰে, ভূত ভৱিষ্যতে এনেকুৱা মুখ্যমন্ত্ৰী আৰু বহুত আহিব। এই মুখ্যমন্ত্ৰীজনৰ এই কথাৰ জৰিয়তে ভূত ভৱিষ্যতে এনেকুৱা আচৰণ শিকি থৈ দিব আজিৰ প্ৰজন্মই, যে মানুহৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে। আজি যদি তেখেতৰ ল'ৰা ছোৱালী, তেখেতৰ কোনোবা সম্পৰ্কিত ব্যক্তি এই 108 ছাৰ্ভিচত সোমাই থাকিলে হয়, তেতিয়াহ'লে কিন্তু এনেকুৱা মন্তব্য দিব নোৱাৰিলে হয়। এনেকুৱা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি মই অনুমান কৰিছোঁ। আপুনি আমাক একো নিদিলে, সেইটো বেলেগ কথা। আমি আপোনাৰ মানুহ নহয় নেকি? আমাক আপুনি বেলেগ পিনে বুজনি দিব নোৱাৰে নেকি? আমাক আপুনি ক'ব নোৱাৰে নেকি যে ঠিক আছে বাবা, তোমালোকে কাম কৰি থাকা, তোমালোকক কিবা এটা আমি কৰি আছোঁ? এনেকুৱা কথা নকয় আপুনি ফিতাহি মাৰি প্ৰত্যেকটো আন্দোলনক তেখেতসকলৰ চাকৰি যোৱাৰ ভাবুকি দি পেলাই আপুনি যি কাম কৰি আছে, এইটো কিন্তু বেছি দিন নচলে। কাৰণ অসমীয়া জাতি স্বাভিমানী অসমীয়া জাতি, এই জাতিয়ে যেতিয়া জাগিব, তেতিয়া আপোনাৰ নিচিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্ৰহ্মপুত্ৰত নদীত ভাহি যাব। কিন্তু আজি হয়তো বুজি পোৱা নাই আপোনাৰ এই ইগ'। আপুনি এজন ইগ' থকা মানুহ বুলি মই এইকাৰণে কৈছোঁ, কাৰণ আপোনাৰ মনত যিটো আহে সেইটো আপুনি কয়। তাৰ বাবে হয়তো আজি 10% মানুহৰ ক্ষতি হয়, কিন্তু 90% মানুহে ভাল পাই আছে। যেতিয়া যিজন মানুহৰ ক্ষতি হয়, তেখেতেহে আপোনাক গালি পাৰে, বেলেগেতো আৰু গালি নাপাৰে। কিন্তু এদিন হ'লেও এই ক্ষতিবিলাক গোটেই অসমত সিঁচৰিত হৈ যাব। এদিন হ'লেও সকলোৱে গম পাব যে এইজন মুখ্যমন্ত্ৰীয়ে মানুহৰ কামৰ কাৰণে নহয়, নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে। আপুনি কঠোৰ, আপুনি কাৰ ওপৰত কঠোৰ? খিৰগাঁৱৰ ওপৰত কঠোৰ নেকি? আপুনি কঠোৰ, আপুনি কাৰ ওপৰত কঠোৰ? আপুনি কোনো দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নেকি? সেইটো আমি বিচাৰিছোঁ। আপুনি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হওক, আমি আপোনাক স্বাগতম জনাম। কিন্তু আমাৰ এই সাধাৰণ সৰু সুৰা চাকৰিয়ালসকলৰ মনৰ আৱেগ অনুভূতিক লৈ আপুনি যদি কঠোৰতা প্ৰয়োগ কৰিব খোজে, সেইটো কিন্তু আমি সহ্য নকৰোঁ। যিহেতু আপোনাৰ লগত আমি ক্ষমতাত নোৱাৰিম, সেইকাৰণে মই কৰজোৰে অনুৰোধ কৰিছোঁ, এনেকুৱা ভোটৰ ৰাজনীতিত আপুনি কথা নক'ব। আপুনি এইসকল নিবনুৱা অসমীয়া যিসকল যুৱক আজি আপোনাৰ জৰিয়তে কৰ্ম সংস্থাপন পাইছে, তেখেতসকলৰ মনৰ কথাবিলাক শুনক আৰু তেখেতসকলক আপুনি আপোনাৰ সাধ্য শক্তি আছে, সেই শক্তিৰ জৰিয়তে আপুনি তেখেতসকলক চলিব পৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পিছতো আমাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে মই গোটেই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, গোটেই অসমৰ যিসকল দল সংগঠন, যিসকল আমাৰ প্ৰতি ভালপোৱা থকা ব্যক্তি, সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে যোনে যি ভাৱে পাৰে আমাক সহায় কৰক, আমাক আৰ্থিকভাৱে হ'লেও সহায় কৰক, আমাৰ লগত শাৰীৰিকভাৱে হ'লেও সহায় কৰক।
আমি মুঠতে সৰু হ'লেও এই আন্দোলন এৰি দিয়াত নাই। লাগিলে আমি আন্দোলনস্থলীত মৰি যাম, কিন্তু এইবাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য দিছে, সেই মন্তব্যৰ যিটো শেষ পৰিণতি সেইটো আমি চাই পেলাইহে এৰিম। তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ, সকলোকে আহ্বান কৰিছোঁ, আপোনালোকে ওলাই আহক। আপোনালোকে যোনে যেনেকুৱা সমৰ্থন কৰিব পাৰে, আপোনালোকৰ শাৰীৰিক হওক, মানসিক হওক, গোটেই অসমৰ সকলো ব্যক্তিক, যি আৰ্থিকভাৱে সবল থকা ব্যক্তিসকলক অনুৰোধ কৰিছোঁ, যিহেতু আমি আৰ্থিকভাৱেও সবল নহয়, আমি আন্দোলন এটা চলাই ল'বলৈ হ'লে গোটেই অসমৰ জনসাধাৰণৰ, ৰাইজৰ সমৰ্থন লাগিব। গতিকে মই, যদি আপোনালোকে ভাবে যে সৰু হ'লেও তেখেতসকলে আগবাঢ়ি যাব লাগে, আমি তেখেতসকলৰ পিছত আছোঁ, তেখেতসকলে আগবাঢ়ি যাওক, তেখেতসকলে আন্দোলন কৰক, তেখেতসকলৰ প্ৰাপ্য আদায় কৰক। তেতিয়াহ'লে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যোনে যি পিনৰ পৰা পাৰে, আমাৰ প্ৰয়োজন অনুযায়ী যদি কেতিয়াবা প্ৰয়োজন হয়, আমি আৰ্থিক অনাটন হ'লে আপোনালোকৰ ফেচবুকত হওক বা বিভিন্ন ভাৱে হওক আপোনালোকক অৱগত কৰিম। আপোনালোকে যোনে যেনেকৈ পাৰে আমাক সহায় কৰিব। এইখিনি আশা ৰাখি মই আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। শেষত এটাই কথা, ভূপেন হাজৰিকা ডাঙৰীয়াৰ মানুহ মানুহৰ বাবে যদি একোকে নেভাবে, এই কথাখিনি মই ক'লোঁ। কাৰণ আমি অসহায়, নিৰীহ, দুখীয়া, আমি আপোনালোকৰ সহায় বিচাৰিছোঁ, গোটেই অসমবাসী ৰাইজৰ সহায় বিচাৰিছোঁ। আমি এই 13-14 হাজাৰ টকা দৰমহা পোৱাৰ পিছত এই মুখ্যমন্ত্ৰীজনে যদি এনেকুৱা কথা কয়, তেতিয়াহ'লে মই উপায় নাই, আমি আপোনালোকৰ সহায় বিচাৰিছোঁ। আমি এতিয়া ভিকাৰী, মই মোৰ ব্যক্তিগতভাৱে কৈছোঁ, মই ভিকাৰী। আজি বেলেগে কি ক'ব মই নাজানো, মই ভিকাৰী। মই গোটেই অসমবাসী ৰাইজৰ যিসকল ব্যক্তিয়ে ভাবে যে না 108ৰ পৰা এদিন হ'লেও মোৰ মাক, মোৰ দেউতাক, মোৰ ভাই, মোৰ ভণ্টি এদিন হ'লেও এজন উপকৃত হৈছোঁ, তেখেতসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যেনেকৈ যোনে যেনেকুৱা পাৰে, আৰ্থিকভাৱে হওক, মানসিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আমাৰ ওচৰত আহক, আমাৰ প্ৰতিবাদীস্থলীত আহক, আমাক সহায় কৰক। এইখিনি মই কৰজোৰে সকলো অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় অসম।